নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অসম মুভি ৰিভিউলৈ। আজি মই আপোনালোকৰ বাবে এখন হৰৰ মুভি এ কুৱাইট প্লেচ পাৰ্ট 2ৰ কাহিনী এক্সপ্লেইন কৰিবলৈ ওলাইছোঁ। এই মুভিখন 2018ত ৰিলিজ হোৱা এ কুৱাইট প্লেচ মুভিখনৰ সিকুৱেল। কিন্তু এই মুভিখনত পাষ্টত কি হৈছিল তাক দেখুওৱা হৈছে, যাৰ বাবে এইবোৰ ঘটনা হৈছিল। এই মুভিখনৰ ডাইৰেক্টৰ হৈছে জন কাচিন্স্কি আৰু তেওঁৱে এই মুভিখনত লি এবটৰ কেৰেক্টাৰ প্লে কৰিছে। এই মুভিখনৰ IMDb ৰেটিং হৈছে 7.4 ষ্টাৰ্ছ আউট অফ 10 আৰু মই এই মুভিখনৰ ফাৰ্ষ্ট পাৰ্টটো এক্সপ্লেইন কৰি থৈছোঁ। যদি আপোনালোকে চোৱা নাই তেনেহ'লে ফাৰ্ষ্ট পাৰ্টটো চাব, তেতিয়াহে এই কাহিনীটো বুজি পাব। ফাৰ্ষ্ট পাৰ্টৰ লিংকটো মই আই বুটামত বা ডেছক্ৰিপশ্যনত দিম, আপোনালোকে তাত গৈ চাব পাৰিব, যাতে আপোনালোকে পাৰ্ট 1ৰ অভাৰভিউ পাব পাৰে। মুভিখনৰ আৰম্ভণিতে আমি লিক দেখা পাওঁ আৰু তেওঁ কিছু ফল মূল আনিবলৈ এখন দোকানলৈ যায়, য'ত আমি সেই টয় প্লেনখন দেখা পাওঁ যিখন ফাৰ্ষ্ট পাৰ্টৰ সৰু ল'ৰাজনৰ মৃত্যুৰ কাৰণ হৈছিল। লিয়ে তেওঁ ল'ৰা মাৰ্কাছৰ বেছবল মেচ চাবলৈ যায়, য'ত তেওঁ ছোৱালী মেগানৰ লগত আছিল। আমি তাত এমেট নামৰ এজন ব্যক্তিকো দেখা পাওঁ আৰু তেওঁ ল'ৰাজনেও বেছবল টিমত আছিল। এমেট লি বন্ধু আছিল আৰু লি ফেমিলিটোক ভালদৰে জানিছিল। কিন্তু খেল চলি থকা সময়তে আকাশৰ পৰা এটা উল্কাপিণ্ড আহি মাটিত পৰেহি আৰু ইমান ডাঙৰ শব্দ হয় যে সকলোৱে ভয় খাই যায়। সকলোৱে নিজৰ নিজৰ ঘৰৰ ফালে দৌৰিবলৈ ধৰে। ৰেগানে লিৰ লগত পিকআপ ট্ৰাকত যাবলৈ ধৰে আৰু মাৰ্কাছ আৰু কাৰ্লে ইভালিনৰ লগত যাবলৈ ধৰে। আৰু যেতিয়া লিয়ে পুলিচ অফিচাৰ এজনক কি হয় বুলি সুধিবলৈ যায়, তেতিয়া এলিয়ন এটা সেই পুলিচৰ কাৰখনক বগৰাই দিয়ে আৰু পুলিচ অফিচাৰজনে এলিয়নটো মাৰিবলৈ ধৰে, কিন্তু এলিয়নটোৱে পুলিচ অফিচাৰজনক মাৰি পেলায়। আৰু ইফালে ইভালিনৰ গাড়ীৰ সন্মুখত আৰু এটা এলিয়ন আহে, যাৰ বাবে গাড়ীখন পিছুৱাই আনে, কিন্তু গাড়ীখন বেলেঞ্চ হেৰুৱাই এক্সিডেণ্ট হৈ যায়। আৰু মেগান আৰু লিয়ে এখন বাৰত লুকাবলৈ যায়, তাতো কিছুমান মানুহ লুকাই থাকে। এলিয়ন এটা বাৰখনৰ বাহিৰতে ঘূৰি ফুৰে, কিন্তু তেতিয়াই এজনী মহিলাৰ মোবাইল ফোনটো বাজে, যাৰ বাবে এলিয়নটোৱে শব্দ শুনা পাই তেওঁলোকক এটেক কৰিবলৈ আহে। ৰেগান আৰু লিয়ে তাৰ পৰা পলাবলৈ ধৰে আৰু তেওঁলোকে ইভালিনৰ ওচৰ গৈ পায়। আৰু তাৰ পিছত কাহিনী ডে 474ত দেখুওৱা হয়, য'ত ফাৰ্ষ্ট মুভিখন ইণ্ড হৈছিল। ইভালিন, মাৰ্কাছ আৰু ৰেগানে এই ঘৰটো এৰি তাৰ পৰা যাবলৈ ওলায়। যোৱাৰ আগতে ইভালিনে বেবীটোৰ ছাউণ্ডপ্ৰুফ বক্সটো লগত লয় আৰু ৰেগানেও দেউতাকৰ ৰেডিঅ' আৰু কম্পাছটো লগত লৈ আনে। তেওঁলোকে দূৰত জুই জ্বলাই থকা দেখা পায় আৰু তেওঁলোকে তালৈ যাবলৈ ধৰে, কিয়নো এই ঠাইখিনিত যিসকল মানুহ বাচি আছিল তেওঁলোকে জুই জ্বলাই কমিউনিকেট কৰিছিল। আৰু তেওঁলোকক আমি এটা ৰেলৱে ৱৰ্কশ্বপত যোৱা দেখা পাওঁ আৰু ইয়াত ইভালিনৰ ভৰি এডাল টেপ ৱায়াৰত লাগে, যিডাল কিছুমান খালী বটলৰ লগত কানেক্টেড আছিল, যিটো শব্দ হ'বলৈ ধৰে। আৰু যেতিয়া তেওঁলোকে দৌৰিবলৈ ধৰে, তেওঁলোকক এজন স্নাইপাৰে চাই থাকে। ইয়াৰ মাজতে মাৰ্কাছৰ ভৰি এখন টেপ এটাত ফচি যায়, যাৰ বাবে বহুত পেইন হয় আৰু সি চিঞৰিবলৈ ধৰে, কিন্তু তৎক্ষণাত ইভালিনে আহি তাৰ মুখত সোপা দিয়ে। যেতিয়া তেওঁলোকে টেপটো এৰুৱাই দিয়ে, মাৰ্কাছে বহুত জোৰেৰে চিঞৰে, যাৰ বাবে এলিয়ন তেওঁলোকৰ ফালে আহে। ৰেগানে ৰেডিঅ'ত তাৰ হিয়াৰিং ডিভাইচটোৰ মাইক্ৰফোনত লগাই দিয়ে আৰু তাৰ পৰা ওলোৱা শব্দ শুনি এলিয়নটো ছটফটাবলৈ ধৰে। ইভালিনে এই এলিয়নটোক শ্বটগানে মাৰি পেলায় আৰু এই সকলোবোৰ স্নাইপাৰজনে ওপৰৰ পৰা চাই আছিল। তাৰ পিছত সকলোৱে তাৰ পৰা পলাবলৈ ধৰে, কিন্তু শ্বটগানৰ শব্দ শুনি আকৌ এটা এলিয়ন আহে। তেনে সময়তে তেওঁলোকৰ সন্মুখলৈ স্নাইপাৰজন আহে আৰু তাৰ পিছে পিছে আহিবলৈ কয়। ইভালিনে সেই ব্যক্তিজনক চিনি পায় আৰু সেই ব্যক্তিজন আন কোনো নহয়, এমেট আছিল, যিজন লিৰ বন্ধু আছিল। তাৰ পিছত এমেটে তেওঁলোকক বাংকাৰ এটালৈ লৈ আনে আৰু তাত এটা টেংকাৰ আছিল, যাৰ ভিতৰত তেওঁলোকে সোমাই যায়। আৰু সেই টেংকাৰটো ছাউণ্ডপ্ৰুফ আছিল আৰু ইয়াত নৰ্মেলভাৱে কথা পাতিলেও বাহিৰত শুনা নাপাইছিল। এই টেংকাৰটোৰ ভিতৰত অক্সিজেন লিমিটেড আছিল বাবে তেওঁলোকে তাত বেছি সময় থাকিব নোৱাৰিছিল। আৰু কিছু সময় পিছত এলিয়নটো গুচি যোৱাৰ পিছত তেওঁলোকে বাহিৰলৈ ওলাই আহে আৰু ইভালিনে মাৰ্কাছৰ ভৰিখন ট্ৰিটমেণ্ট কৰিবলৈ ধৰে। আৰু এমেটে তাৰ ল'ৰা আৰু পত্নীজনী মৃত্যু হোৱা খবৰ ইভালিনক দিয়ে। আৰু এমেটে ইয়াৰ পিছত ভাগি পৰিছিল আৰু গম পাইছিল যে লিৰ ফেমিলি জীয়াই আছে বুলি, কিন্তু তেওঁলোকৰ ওচৰলৈ যাবলৈ তেওঁ সাহস হোৱা নাছিল। মাৰ্কাছে হেডফোনত গান এটা শুনি আছিল, বিয়ণ্ড দ্য সী, যিটো তাৰ দেউতাকে সদায় শুনিছিল। সকলোৱে ভাবে যে এইটো এটা কোড মেছেজ আৰু কোনোবা নহয় কোনোবা এই গানটো বাৰে বাৰে টেলিকাষ্ট কৰি আছিল, কিন্তু এমেটৰ ধাৰণা হয় কিবা মেল ফাংচনৰ বাবে এনেকুৱা হৈ আছে আৰু এই একেটা গানে বাৰে বাৰে এটা লুপত প্লে হৈ আছে। আৰু এমেটৰ মতে এতিয়া পৃথিৱীত তেওঁলোকৰ বাহিৰে জীৱিত কোনো নাই।
তাৰ পিছত ৰেগানে মাৰ্কাছক দেউতাকৰ এখন মেপ দেখুৱায় আৰু কয় যে এই সকলোবোৰ ৰেডিঅ' ষ্টেচন হ'ব পাৰে য'ৰ পৰা ব্ৰডকাষ্ট হৈ আছে আৰু সকলো ৰেডিঅ' ষ্টেচনতে ক্ৰছ চাইন মৰা আছিল কিন্তু এটা ৰেডিঅ' ষ্টেচনত ক্ৰছ চাইন মৰা নাছিল আৰু এই ৰেডিঅ' ষ্টেচনটো এটা আইলেণ্ডত আছিল। ৰেগানে তালৈ যাব বিচাৰে কিন্তু মাৰ্কাছে মানা কৰি দিয়ে কিন্তু তথাপিও পিছদিনা ৰেগানে ৰেডিঅ' আৰু শ্বটগান এটা লৈ সেই ষ্টেচনটোলৈ যায়। তাৰ পিছত ইভালিনে ৰেগানক বচাবলৈ এমেটক ৰিকুৱেষ্ট কৰে আৰু এমেটে মান্তি হৈ যায় আৰু ৰেগানে এটা ৰেলৱে ষ্টেচনত গৈ পায় আৰু তাই তাত বহুত ডেড বডি পৰি থকা দেখা পায় আৰু তাই কেবিন এটাৰ পৰা ফাৰ্ষ্ট এইড উঠাবলৈ যাওঁতেই কিবা এটা পৰি যায় আৰু শব্দ হৈ যায় আৰু কিছু সময় পিছতে তালৈ এটা এলিয়ন আহি যায় আৰু ৰেগানে ৰেডিঅ'ত হিয়াৰিং ডিভাইচৰ চাউণ্ড লগাই দিয়ে আৰু যেতিয়া এলিয়নটো শ্বট ফুটাবলৈ ধৰে তেতিয়াই ফায়াৰ কৰে কিন্তু এলিয়নটোৰ মৃত্যু নহয় কিন্তু আকৌ এবাৰ ফায়াৰ কৰিবলৈ বিচাৰোঁতে শ্বটগানটো জাম হৈ যায় আৰু ৰেগানৰ ওচৰলৈ এলিয়নটো আহে কিন্তু সেই সময়তে এমেটে পিছফালৰ পৰা ফায়াৰ কৰি এলিয়নটোক মাৰি পেলায় আৰু তাৰপিছত তেওঁলোকে তাৰ পৰা দৌৰিবলৈ ধৰে। তাৰ পিছত ৰেগানক এমেটক ঘূৰি যাবলৈ কয় কিন্তু ৰেগানে মান্তি নহয়। ৰেগানে সেই ৰেডিঅ' ষ্টেচনটোত যাবলৈ বিচাৰে আৰু জিদ কৰিবলৈ ধৰে। এমেটে প্ৰথমতে মান্তি নহয় বাট লেটাৰ অন মান্তি হৈ যায় আৰু ইফালে বাংকাৰত ইভালিনে দেখা পায় যে বেবীটোৰ অক্সিজেন শেষ হ'বলৈ গৈ আছে আৰু তাই অক্সিজেন ল'বলৈ মাৰ্কাছক বেবীটোৰ লগত থৈ যায় আৰু ইভালিনে সেই দোকানখনলৈ গৈ অক্সিজেন আৰু বাকী লাগতিয়াল সামগ্ৰীবোৰ লৈ আনে। মাৰ্কাছে এমেটৰ বাংকাৰত ঘূৰি ফুৰিছিল তেনেতে সি এটা ডেড বডি দেখা পায় যিটো এমেটৰ পত্নীৰ ডেড বডি আছিল। মাৰ্কাছে ডেড বডিটো দেখি ভয় খায় আৰু তলত পৰি যায় যাৰ বাবে শব্দ হয় আৰু মাৰ্কাছে তৎক্ষণাত টেংকাৰটোৰ ভিতৰত সোমাই যায় আৰু এলিয়েন এটা সেই শব্দটো শুনা পায় তালৈ আহে আৰু বেবীটোৰ অক্সিজেন শেষ হ'বলৈ ধৰিছিল। তাৰপিছত এমেটে ৰেগানক ৰেডিঅ' ষ্টেচনটো দেখুৱাই দিয়ে যিটো এটা আইলেণ্ডত আছিল আৰু তেওঁলোকে সেই আইলেণ্ডটোলৈ যাবলৈ এটা বুট ষ্টেণ্ডলৈ আহে আৰু তাত এমেটে এজনী ছোৱালী কান্দি থকা দেখা পায়। যেতিয়া এমেটে সেই ছোৱালীজনীৰ ওচৰলৈ যায় তেতিয়া সেই ছোৱালীজনীয়ে এমেটৰ ডিঙিত এডাল ৰছী বান্ধি গুচি যায় আৰু সেই ৰছীডাল এটা শব্দ হোৱা বস্তুৰ লগত বান্ধি থোৱা আছিল যাতে এমেটে লৰচৰ কৰিব নোৱাৰে। তাৰপিছত কিছুমান মানুহ তেওঁলোকৰ ওচৰলৈ আহে যিবোৰ টাউনৰ ক্ৰিমিনেল আছিল আৰু তেওঁলোকে ৰেগানক চাপ্লাইৰ বাবে চাৰ্চ কৰে আৰু হিয়াৰিং ডিভাইচটো লৈ লয় আৰু ইফালে এলিয়নটো মাৰ্কাছৰ বাংকাৰটো বাহিৰতে আছিল আৰু এলিয়নটো বাংকাৰটো এণ্ট্ৰেন্স ভাগি তালৈ সোমাই আহে যাৰ বাবে এটা শব্দ হৈ যায় আৰু এই শব্দটো ইভালিনে শুনা পায় আৰু তাই দৌৰি তালৈ আহে আৰু এটা অক্সিজেন টেংক ৰাখি বতাহত ফায়াৰ কৰি দিয়ে আৰু এলিয়নটো সেইফালে আহে আৰু ইফালে সেই মানুহবোৰে ৰেগানক সিহঁতৰ লগত লৈ গৈ আছিল আৰু এমেটে ৰেগানক চাইন লেংগুৱেজৰ সহায়ত জঁপিয়াই দিবলৈ কয় আৰু ৰেগানে তৎক্ষণাত পানীত জঁপিয়াই দিয়ে আৰু এমেটে তাৰ ডিঙিত লাগি থকা ৰছীডালৰ সহায়ত শব্দ কৰিবলৈ ধৰে আৰু সেই মানুহজনৰ ওপৰতো আক্ৰমণ কৰে আৰু সেই মানুহজনক বান্ধি ভৰিত চাকু এখন সুমুৱাই দিয়ে আৰু তালৈ বহুত এলিয়ন আহি পাইছিল আৰু এটা এলিয়ন আহি সেই মানুহজনক মাৰি পেলায় আৰু এমেটেও পানীত জঁপিয়াই দিয়ে। কিন্তু ইয়াত এটা কথা ৰিভিল হয় যে এলিয়নবোৰে পানীত সাঁতুৰিব নোৱাৰে আৰু এইবাবে যিবিলাক এলিয়নে পানীত জঁপিয়াইছিল সেই এলিয়নবোৰ পানীত ডুবি মৰিবলৈ ধৰে আৰু অবিয়াছলি এমেটে এই কথাটো ভালদৰে নোট কৰে। ৰেগানে নাও এখন আনি এমেটক নাওখনলৈ লৈ আনে আৰু এমেটে হিয়াৰিং ডিভাইচটো মুখৰ পৰা উলিয়াই দিয়ে যিটো সেই মানুহজনে লৈ গৈছিল আৰু আমি দেখা পাওঁ যে এটা এলিয়নে এখন বুটৰ ওপৰত থাকিছিল আৰু ইফালে ইভালিনৰ সন্মুখতো এটা এলিয়ন আছিল। তাৰ অক্সিজেন চিলিণ্ডাৰটোত ফায়াৰ কৰে যাৰ বাবে তাত এটা বহুত ডাঙৰ বিস্ফোৰণ হয় আৰু জুই লাগি যায় কিন্তু সেই এলিয়নটোৰ মৃত্যু নহয় আৰু জুই লগাৰ বাবে ফায়াৰ ডিটেক্টৰ অন হৈ যায় যাৰ বাবে পানী পৰিবলৈ ধৰে আৰু আমি ফাৰ্ষ্ট মুভিখনত গম পাইছিলোঁ যে পানীৰ শব্দত এই এলিয়নবোৰে বাকী শব্দ শুনা নাপায় আৰু ইয়াৰ সহায়ত ইভালিনে টেংকাৰটোৰ ভিতৰলৈ আহে আৰু টেংকাৰটোত অক্সিজেন শেষ হোৱাৰ বাবে বেবীটোৱে কান্দি আছিল আৰু মাৰ্কাছে বেবীটোক মেনুৱেলি অক্সিজেন দি আছিল আৰু ইভালিনে অক্সিজেন আনি দিয়ে যাৰ বাবে বেবীটোৱে অক্সিজেন পায়। তাৰপিছত এমেট আৰু ৰেগানে আইলেণ্ডটোত গৈ পায় আৰু তেওঁলোকে দেখা পায় যে তাত এটা সম্পূৰ্ণ নৰ্মেল কমিউনিটি আছে আৰু এলিয়নবোৰে সাঁতুৰিব নজনাৰ বাবে তেওঁলোকে তাত ছেফলি থাকিব পাৰিছিল আৰু আইলেণ্ডত তেওঁলোকক ৱেলকাম কৰে আৰু খাবলৈ দিয়ে আৰু ইয়াত আৰু এজন কেৰেক্টাৰ দেখা পাওঁ যে যাৰ নামটো এই মুভিখনত কোৱা হোৱা নাই কিন্তু IMDbত এই মানুহজনক মাত্ৰ মেন অন আইলেণ্ড বুলি কোৱা হৈছে
আৰু এই মানুহজনে এমেটক কয় যে ফাইনেলি তুমি কোডটো বুজি পালা। যেতিয়া নেশ্যনেল গাৰ্ডছবোৰে এলিয়নবোৰে সাঁতুৰিব নোৱাৰাৰ কথা গম পালে তেতিয়া তেওঁলোকে মানুহৰ বাবে বোট পঠিয়াবলৈ ধৰিলে। কিন্তু মানুহবোৰে শান্তিৰে উঠাতকৈ বহুত চিঞৰ বাখৰ কৰি উঠিছিল আৰু তেওঁলোকৰ তাতে মৃত্যু হৈছিল। আৰু সেইদিনাখন 12খন বোট পঠোৱা হৈছিল কিন্তু 2খন বোটহে তাৰ পৰা ঘূৰি আহিছিল। তাৰপিছত এমেটে কয় যে মই ছল্ভ কৰা নাই, এই কোড মেছেজটো ৰেগানেহে ছল্ভ কৰিছে। আৰু ৰেগানৰ হিয়াৰিং ডিভাইচটো সেই মানুহজনক দি ৰেডিঅ'ত ব্ৰডকাষ্ট কৰিবলৈ দিয়ে। আৰু পিছদিনা ৰাতিপুৱা এমেটে তেওঁ ৱাইফ আৰু ল'ৰাজনক শ্ৰদ্ধাঞ্জলি দিবলৈ যায় কিন্তু তেতিয়াই সেই বোটখন দেখা পায় যিখনত এলিয়নটো উঠি আছিল। আৰু এমেটে দৌৰি আইলেণ্ডত থকা মানুহবোৰক ক'বলৈ যায় কিন্তু তেতিয়ালৈ বহুত দেৰি হৈ যায় আৰু এলিয়নটো সকলোকে মাৰি আছিল। এমেটে এজন ল'ৰা বচায় আৰু ৰাতি লগ পোৱা মানুহজনৰ ঘৰত সোমায় আৰু এমেটে ৰেগান আৰু সেই মানুহজন লগত লৈ এখন গাড়ীত হৰ্ণ বজাই ৰেডিঅ' ষ্টেচনটোলৈ যায়। হৰ্ণৰ শব্দ পিছা কৰি এলিয়নটো ৰেডিঅ' ষ্টেচনটোলৈ যায়। তালৈ সেই এলিয়নটোৱে সেই মানুহজনক ধৰি পেলায় আৰু এমেট আৰু ৰেগানে ৰেডিঅ' ষ্টেচনটো লুকায় আৰু এলিয়নটো তেওঁলোকক বিচাৰি ফুৰে। আৰু ইফালে টেংকাৰটোতো অক্সিজেন শেষ হ'বলৈ ধৰিছিল, এইবাবে ইভালিনে টেংকাৰ দুৱাৰ খুলি বতাহ ভিতৰলৈ আহিবলৈ দিয়ে। ইভালিনে ভাবে যে এলিয়নটো তাত নাই আৰু বেবীটোৰ কাৰণে ফুড আনিবলৈ যায়। কিন্তু এলিয়নটো তাত লুকাই আছিল আৰু এলিয়নটোৱে শব্দ শুনি ইভালিনৰ ওপৰত আক্ৰমণ কৰিবলৈ ধৰে। ইভালিনে টেংকাৰটোৰ ফালে দৌৰি ভিতৰলৈ সোমাই যায় কিন্তু টেংকাৰটোৰ দুৱাৰখন বন্ধ নহয় আৰু এলিয়নটোৱে টেংকাৰটো ভিতৰলৈ সোমাবলৈ ধৰে। আৰু ইফালে ৰেডিঅ' ষ্টেচনটো ৰেগানে চামহাও ৰেকৰ্ডিং ৰুমলৈ আহে আৰু ব্ৰডকাষ্টিং মাইক লগায়। তেতিয়া এলিয়নটোৱে এমেটৰ ওপৰত আক্ৰমণ কৰিবলৈ ধৰে আৰু ৰেগানে তাৰ হিয়াৰিং ডিভাইচটোৰ সহায়ত এলিয়নটো তাৰ পৰা খেদি পঠায়। আৰু তাৰপিছত ৰেগানে ব্ৰডকাষ্টিং অন কৰি দিয়ে। তাৰপিছত হিয়াৰিং ডিভাইচটো মাইকত লগাই ফুল ভলিউমত বজাই দিয়ে, যাৰ বাবে এলিয়নটো শ্বট ফটাবলৈ ধৰে আৰু এই ফ্ৰিকুৱেঞ্চি লাইভ আছিল বাবে মাৰ্কাছৰ ওচৰত থকা ৰেডিঅ'টোতো প্লে হ'বলৈ ধৰে আৰু তাত থকা এলিয়নটো চাউণ্ডটো শুনি শ্বট ফটাবলৈ ধৰে। মাৰ্কাছে সেই এলিয়নটোক পিছলৈ নি থাকে আৰু ইভালিনৰ পিষ্টলটো লৈ এলিয়নৰ মূৰত গুলি মাৰি দিয়ে। আৰু ইফালে ৰেগানেও এডাল মাইক ষ্টেণ্ড লৈ এলিয়নটোৰ মূৰৰ মাজেদি সুমুৱাই দিয়ে। আৰু ইয়াতে মুভিখন শেষ হয়। বন্ধুসকল, এইটোৱে আছিল এ কোৱাইট প্লেচ 2 মুভিখনৰ কাহিনী। আৰু আপোনালোকে এই এক্সপ্লেইনটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি আপুনি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব যাতে মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনালোকে নটিফিকেশ্যন পাব পাৰে। আপোনালোকক আকৌ লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।